ওলাব লৈছোঁ। তাৰপিছত আমি মইনাপুৰীয়ালৈ যাম। তাৰপিছত আৰু আপোনাৰ যোৰহাটতে বাই এজনী থাকে, মানে তেহেঁতৰ ঘৰলৈ যোৱা কথা আছে। সেইটো কাৰণে অলপ সোনকালে ওলাই দিওঁ বুলিয়ে ভাবিলোঁ ইয়াৰ পৰা। আজি মই আপোনালোকক হোষ্ট কৰিম আৰু ভিডিঅ'টো, ব্লগটো। মা অকণমান পিছফালে আছে, ব্যস্ত আছে, জাঠাইও এইফালে বহি আছে। এইফালে আমাৰ ছাৰটো লাজ কৰি গৈ আছে, লাজ কৰি এইফালে হাঁহি মিচিক মাছাক মাৰি চলাই আছে গাড়ী। ঠিক আছে, আপোনালোকে ভিডিঅ'টো চাই থাকক আগলৈকে। ঢেকীয়াখোৱা নামঘৰৰ পৰা ওলাই নেশ্যনেল হাইৱেৰ পৰা যদি আপোনালোকে যোৰহাট অভিমুখে যায়, বেছি দূৰ বাট নহয়, প্ৰায় আপোনাৰ 10-15 মিনিট লাগিব। আপোনালোকে পাবগৈ মইনাপুৰীয়া নামঘৰ। এয়া মইনাপুৰীয়া নামঘৰ ৰাস্তাটো সোমাব লৈছোঁ। এয়া আমি পালোহি মইনাপুৰীয়া নামঘৰ। এটা সুন্দৰ পৰিৱেশ। আপোনালোকে ঢেকীয়াখোৱালৈ আহিলে ইয়ালৈ নহাকৈ নাথাকিব, ওচৰতে আছে যিহেতু। আৰু যোৰহাটৰ যদি ওচৰৰে কোনোবা আছে তেন্তে ইয়াত ভাওনা আছে 10 তাৰিখ আৰু 17 তাৰিখে, আপোনালোকে চাবহি পাৰিব। ইয়াত আমি আহি পোৱাৰ পিছত নাম প্ৰসংগ হৈ আছিলে, সেইটো কাৰণে আমি ভিতৰৰ পৰিৱেশটো দেখাব পৰা নগ'লে। আৰু এনেও মইনাপুৰীয়া নামঘৰত অকণমান কেমেৰা নিয়াটো বৰ্জনীয় নিচিনাই হয়। তথাপিও আমি চেষ্টা কৰিম কেতিয়াবা আপোনালোকক যাতে দেখাব পাৰোঁ। আৰু এতিয়া আমি মইনাপুৰীয়া নামঘৰৰ পৰা ওলাই যোৰহাট অভিমুখে গতি কৰিছোঁ। মোৰ বা এজনী ঘৰলৈ যাবলৈ ওলাইছোঁ। আপোনালোকে ব্লগটো চাই থাকক। গছপুৰীয়ালৈ যোৰহাট ভাগিনজনী ঘৰলৈ। ভাগিনজনী ঘৰত আহি ভাবিলোঁ এটা ব্লগ বনাম বুলি, নতুনকৈ আৰু এটা, কিন্তু অলৰেডি মানে বেটেৰী শেষ হৈ গ'ল, চাৰ্জ নাইকিয়া হৈ গ'ল, গতিকে ব্লগটো বনোৱা নহ'লে। এতিয়া আৰু আমি খাই মেলি আজৰি হৈ এজনী মোৰ ভাগিনজনীৰ লগতে অকণ বহি অকণমান কথা চথা পাতিছোঁ। কিবা খাই আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব নাপাহৰিব। সেয়াই, এতিয়া আমি আকৌ ঘৰমুৱা হ'ম ডিব্ৰুগড়লৈ। গতিকে আজি ভিডিঅ'টো ভালকৈ বনোৱা নহ'লে গছপুৰীয়াত।
কেতিয়াবা প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকৰ কাৰণে অকল মইনাপুৰীয়া নামঘৰৰে এটা ব্লগ বনাবলৈ চেষ্টা কৰিম। এতিয়া আমি যোৰহাটৰ পৰা ডিব্ৰুগড়লৈ ঘূৰি অহালৈকে ৰাতিয়ে হৈছেগৈ আৰু আপোনালোকে এনেকৈ ছাপোৰ্ট কৰি থাকিব, ভিডিঅ'বিলাক চাই থাকিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।